ককলাগাঁও নদীৰ যিটো বাঁহৰ দলং এই বাঁহৰ দলঙৰ যিটো প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিবলৈ ইচ্ছা কৰিছিল সেই প্ৰতিবাদী কাৰ্যসূচীটোৰ যিটো কম পাইছিল খাইৰুল ইছলামে সেই মৰ্মে এই শৈলমাৰী গাঁৱত আহি ৰাইজৰ আগত ক'লে যে মই 15 দিনৰ ভিতৰত আমি এই ককলাগাঁও নদীৰ যিটো দলং এইটো আমি কৰি দিম। এইটো সেই হিচাপে আমাক এইটো দায়িত্ব দিলে। প্ৰেচিডেণ্ট আছিল, মই আছিলোঁ, যিহেতু ই খণ্ডৰ যিটো মেম্বাৰ সেই মেম্বাৰৰ এই হাজবেণ্ডটো মই। তাৰপিছত মই নদীৰ পাৰত আহি দেখিলোঁ যে সকলো ৰাইজে আহি যে আন্দোলন কৰিবলৈ আৰম্ভ কৰিবলৈ ইচ্ছা কৰিছে। তাৰপিছত মই কৰিলোঁ, সকলো ৰাইজৰ আগত মই ব্যক্ত কৰিলোঁ যে খাইৰুল ইছলামে যিটো প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিৰ কথা মই ৰাইজৰ আগত ক'লোঁ যে দলংখন এই 15 দিনৰ ভিতৰত দলংখন আৰম্ভ কৰিব। এইখিনি মই বাদ দিলে মানে প্ৰতিবাদৰ মাজতে দলং কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। আমাৰ শৈলমাৰী গাঁৱত এখন দলং নিৰ্মাণৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ বিধায়কৰ বিৰুদ্ধে, তাৰপিছত চৰকাৰৰ বিৰুদ্ধে। কিন্তু আজি বিধায়কৰ নিৰ্দেশ মৰ্মে আমাৰ স্থানীয় জিলা পৰিষদ খাইৰুল ইছলাম, তাৰপিছত আমাৰ এই নাম্বাৰৰ চাকলা গাঁও পঞ্চায়তৰ পঞ্চায়ত সভানেত্ৰীৰ হাজবেণ্ড তোফাজ্জল হুছেইন আৰু স্থানীয় এজন মানে কংগ্ৰেছী ব্যক্তি আব্দুল ছালাম আৰু এই খণ্ডৰ পঞ্চায়ত সদস্যৰ হাজবেণ্ড নজমুল ইছলামে এইকেইজন মানুহক বিধায়ক আব্দুল হাই নাগৰে পঠাই দিছিল যে আজিৰ প্ৰগ্ৰামটো কেঞ্চেল কৰিব লাগে, আমি অহা 15 দিনৰ ভিতৰত আমি এই দলংখনৰ কাম আৰম্ভ কৰিম, যিকোনো প্ৰকাৰে আৰম্ভ কৰিম। যদি ইয়াৰ পিছত আমি এই 15 দিনৰ ভিতৰত যদি আৰম্ভ কৰিব নোৱাৰোঁ, যিকোনো প্ৰতিবাদ যিকোনো কাৰ্যসূচী হাতত লোৱা আমি মান্তি আছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এই পঞ্চায়ত সদস্যৰ হাজবেণ্ডে মন্তব্য দিছে যে যদি 15 দিনৰ ভিতৰত কামটো আৰম্ভ কৰিব নোৱাৰে তেনেহ'লে মই নিজে থাকি বেনাৰ বা প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিম। আমি যাবার নরে দিন করে তারা 10 বছর গেল, 1 তারিখ 2 তারিখ এনে কই আছে, সদায় কই আছে দিব ইলেকশন আহি আছে আর বিধায়ক আহিছিল নি নাজানো, আহা নাই, ক'ত আহিছে আজকে আছে হলে দলং একটা আছে। এই দলঙে কতদিন আগে আমরা যা পার হয়েছি নাও দিয়ে মানে নৌকা, বর্তমান আমরা এই পাশের দলং যে পার হইতেছি, পাশের দলং মানে বহুত অসুবিধা, রাইজের বহুত অসুবিধা।